ৰাজ্যত আজিৰে পৰা অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱক লৈ ব্যস্ত সকলো কলাকৌশলী। ব্যতিক্ৰম নহয় মুখা মঞ্চসজ্জাৰ লগত জড়িত শিল্পীসকল। এই দৃশ্য দেৰগাঁৱৰ শিঙৰাজান গাঁৱৰ। অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি ভুৱন বৰাই ২০ বছৰে তৈয়াৰ কৰি আহিছে ৰাসত ব্যৱহৃত মুখা তথা ৰূপসজ্জাৰ সামগ্ৰীসমূহ। আৰু শেহতীয়াকৈ ভুৱন বৰাৰ নাতি বিৰাজ বৰাৰ হাতৰ পৰশত তৈয়াৰ কৰি উলিয়াইছে অঘাসুৰ, বকাসুৰ, ধনুকাসুৰৰ লগতে ৰাসত ব্যৱহৃত বিভিন্ন সামগ্ৰী। নাচে মাজতে গোপাল যমুনাৰ বালিতে মোহন। মই বহুত সৰুৰ পৰা জড়িত। মোৰ ককাৰ পৰা চাই মই শিকা আৰু এতিয়াও মানে শিকিবলৈ বহুত বাকী আছে। কিমান পাৰোঁ আৰু চেষ্টা কৰি যাম। নিচা আহে, মই এইবোৰ কৰি দেখুৱাই ভাল পাওঁ আৰু মানুহক মানে আমোদ লগাই ভাল পাওঁ। অনুভৱ বহুত ভাল। মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত ভাল মানে এই শিল্পকৰ্মটোৰ লগত জড়িত হৈ বহুতেই ভাল লাগে। কেলৈ ধনতকৈও পইচাটো আচল কথা নহয়, কিন্তু আধ্যাত্মিক দিশত আজি যুৱ প্ৰজন্মক যদি আগবঢ়াই নিব পৰা যায় সেইটো প্ৰথম লক্ষ্য। কাৰণ মোৰ অবিহনে মোৰ যিটো বিদ্যা নাতি ল'ৰাই যে শিকি পেলাই ৰাইজক দেখাব, সেইটোৱে মোৰ আনন্দ। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু মঞ্চসজ্জাত ব্যৱহৃত সামগ্ৰীসমূহৰ শেষ পৰহতীয়াত ব্যস্ত হৈ পৰিছে এইসকল শিল্পী। এইসমূহ মুখা তথা মঞ্চসজ্জাৰ সামগ্ৰীয়ে নিশালৈ শুৱনি কৰিব অঞ্চলটোৰ বিভিন্নখন ৰাসৰ মঞ্চ। ঐশ্বৰ্য শইকীয়াৰ ৰিপৰ্ট, হেডলাইনছ দেৰগাঁও। মহিলাসকলৰ আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈছে আ-অলংকাৰ। এগৰাকী যুৱতী বা মহিলাক অধিক সুন্দৰ কৰি তোলে গহনাই। অনুৰূপ আৰু হীৰা গহনা যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেন্তে আজিয়ে আহক গ'ল্ড হাউছ জুৱেলাৰীলৈ। গ'ল্ড হাউছ জুৱেলাৰীত 100% হলমাৰ্ক আৰু গেৰাণ্টিৰ সৈতে আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ মন পচন্দৰ গহনা। ইয়াৰ উপৰি আপুনি আপোনাৰ নিজৰ পচন্দৰ মতে গহনা তৈয়াৰ কৰাব পাৰিব। লগতে আপুনি পুৰণি সোণ সলাই নতুন গহনাও নিব পাৰিব। মোৰ পচন্দ গ'ল্ড হাউছ জুৱেলাৰী গহনা। আৰু আপোনাৰ? গ'ল্ড হাউছ জুৱেলাৰী, ঠিকনা দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাৰ সন্মুখত, LRC কাৰ্যালয়ৰ কাষত। যোগাযোগ নম্বৰ 9854404855 আৰু 9435233800।